সুখী হ'ব পৰা নাই তেওঁ। হঠাৎ সেইদিনা ৰাতি কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই টোপনি ভাঙিলেহি মোৰ। হেল্ল', তুমি সুখতে আছানে? সুখীনে তুমি? কি যে বাজে প্ৰশ্ন, একদম বাজে প্ৰশ্ন এটা। বগাই বগাই টেলিফোনৰ তাঁৰ ভাহি আহিল কোনোবা দূৰ প্ৰান্তৰ পৰা মোৰ বুকুলৈ। সুখতে আছোনে মই? সুখীনে মই? সুখীনে মই? সুখীনে মই? তেওঁৰ জীৱনমুখী ৰেলগাড়ীখনক কেতিয়াও হেৰুওৱাৰ কথা নাছিল মোৰ। অথচ তেওঁক সুখী কৰিবলৈ এদিন মই স্বইচ্ছাই নামি পৰিলোঁ প্ৰেমহীনতাৰ ষ্টেচন এটাত। আৰু তেওঁ গুচি গৈছিল সুখী নকৰাকৈয়ে মোক। সপোন দেখাৰ বাবে আমি সুখী হ'ব নোৱাৰোঁ কোনোৱে। সপোনৰ ডেউকাৰে আমি মাথো উৰিব বিচাৰোঁ উচ্চতাৰ পৰা উচ্চতালৈ। আৰু ফিনিক্স পক্ষী হোৱাৰ দুৰ্বাৰ তাৰণাত আমি হেৰুৱাই পেলাওঁ আমাৰ অক্লান্ত দুখনি পাখি। যিদৰে এদিন তেওঁৰ প্ৰেমত পৰি মই হেৰুৱাইছিলোঁ দুৰ্দান্ত মোৰ প্ৰেমিক হৃদয়খনি। অথচ সুখী হ'ব নোৱাৰোঁ আমি, সুখী হ'ব নোৱাৰোঁ। আপুনি বাৰু কি বিচাৰি ফুৰিছে জীৱনৰ পৰা? সুখ সমৃদ্ধি, সম্পত্তি, ঘৰ দুৱাৰ, মাটি বাৰী, মোটা বেংক বেলেঞ্চ, গ্লেমাৰ, মাৰুতি যেন ইণ্ডিকা, ফৰ্ড আইকন? নে আপুনি পলাব বিচাৰিছে জীৱনৰ পৰা? আপুনি বাৰু জানিব বিচাৰিছেনে কেতিয়াবা কি বিচাৰি ফুৰিছে জীৱনে আপোনাৰ পৰা? বৰ জটিল জীৱনৰ পৰা পলাই নুফুৰিব। অতি মাৰাত্মক কথা, যাক মই বহু পলমকৈ বুজিলোঁ। তেওঁৰ বাবেই ক্ৰমশ মই আকাশ হ'ব বিচাৰিছিলোঁ আৰু খুলি থৈ কোলা পোছাক চুমিব বিচাৰিছিলোঁ সূৰ্য। অথচ তেওঁকে মই জানিবলৈ নিদিলোঁ, কেতিয়াও জানিব নিদিলোঁ। আৰু হয়তো তেওঁ নাজানিব কেতিয়াও। তেওঁৰ জেতুকাবুলীয়া হাততে যে ডুবিছিল এদিন মোৰ হেঙুল বৰণীয়া সূৰ্য। তেওঁৰ দুহাতৰ লিহিৰিবুলীয়া আঙুলিত যে ফুলিছিল মোৰ স্বপ্ন ফুল, যি ভাল পাবলৈ শিকাইছিল মোক শৰৎ আৰু শেৱালি আৰু নিয়ৰ, যি এতিয়া মোৰ নষ্টালজিয়াৰ প্ৰিয়তম নাৰী। সুখী হ'ব পৰা নাই তেওঁ। হেৰুৱাম বুলি নভবাকৈয়ে এদিন হেৰুৱাইছিলোঁ তেওঁক। ভবা নাছিলোঁ পুনৰ কেতিয়াবা হঠাতে এদিন তেওঁক লগ পাম বুলি। অথচ কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই হঠাৎ সিদিনা টোপনি ভাঙিলেহি ৰাতি। তেওঁ সুখী হ'ব পৰা নাই, তেওঁ যে সুখী হ'ব পৰা নাই। যিদৰে সুখী হ'ব পৰা নাই মই কহুৱা ফুলা বতৰতো। এতিয়া যে হৃদয়ৰ পৰা হৃদয়লৈ বহু যোজন বাট, বহু যোজন বাট।